Can I be your star tonight? You fill my soul. Hello everyone, কি খবৰ আপোনালোক? আশা কৰো আপোনালোক সকলো ভালে আছে। মই মনিমা আপোনাক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ওলাই আহিলো খুব ধুনীয়া এখন ৰেষ্টুৰেণ্টলৈ। বলকচোন তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আমাৰ লগতে। আমি পাই গলো হি এই ধুনীয়া ৰেষ্টুৰেণ্টখনৰ নাম হৈছে পুষ্কাৰা সৰোবৰ ৰেষ্টুৰেণ্ট। এয়া হৈছে ৰেষ্টুৰেণ্টখনৰ বাহিৰৰ পৰিৱেশ। চাহিন আৰু স্বপ্নালীয়ে ফটো উঠি আছে, ভিডিঅ' কৰি আছে আৰু বাহিৰৰ ভিউটো সঁচাই খুব বেছি ধুনীয়া হয়। ফটো দুখনমান মাৰিলোঁ, তাৰপিছত এতিয়া যাওঁ খাবলৈ। ভোকো লাগিছে যিহেতু আহোঁতে বিশেষ একো খাই অহা নাছিলোঁ। মই কফি আৰু বিস্কুট খালোঁ অৰ্ডাৰটো অহালৈকে, আৰু এফালে চকলেট শ্বেক খালে আৰু স্বপ্নাহঁতি কিবা কিবি খালে। ইমান ভোক লাগিছিলে প্ৰথমে ভিডিঅ'টো কৰিবলৈ নহ'লে, আধা খাই থাকোঁতেহে মনত পৰিছে ভিডিঅ' কৰিবলৈ। মই আৰু চাহিনে পনীৰ আৰু প্লেন ৰাইচ ল'লোঁ। এফালে পৰীক্ষিতা, স্বপ্না আৰু স্বপ্নালীয়ে পিচ পোলাও আৰু চিকেন ল'লে। খানাটো খুবেই টেষ্টি আছিলে, পটাপট খালোঁ খানাটো খোৱাৰ পাছত আমাক তেওঁলোকৰ ফালৰ পৰা আইচক্ৰীম কেক অফাৰ কৰিলে। খাই মেলি আমি ৰেষ্টুৰেণ্টৰ পৰা ওলাই গৈ আছোঁ। বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া দেখিছেনে? তাতে আকৌ ভিডিঅ' এটা নকৰিনো কেনেকৈ থাকোঁ, সেইকাৰণে ভিডিঅ' এটা কৰিলোঁ। ধুনীয়া পৰিৱেশটোতো আমি ফটো ভিডিঅ' কৰি পেলাই আকৌ উভতি আহিলোঁ হোষ্টেললৈ বুলি। ৰুম আহি পাওঁতে 4টা বাজিলে। খুব বেছি ভাল লাগিলে আজি দিনটো আৰু ভাগৰো লাগিলে। আমাক স্বপ্নালীয়ে পাস্তা বনাই খোৱালে। আৰু আপোনালোকক ভিডিঅ'টো আজি কেনে লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।